নমস্কাৰ বন্ধুসকল, হাঁহ কোমোৰা বনাবলৈ হ'লে আমি প্ৰথম ইনগ্ৰিডিয়েণ্টছখিনি কৈ দিছোঁ আপোনাক মই। ইনগ্ৰিডিয়েণ্টছখিনি হৈছে মই 5টা সৰু মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, আদা এডোখৰ, নহৰু ইয়াত 20 বা 15-20 কোহামান হ'ব। ইয়াত গৰম মছলা লৈছোঁ, যিহেতু মই জালুক, দালচিনি, ইলাইচি আৰু লং আছে। মছলাৰ কাৰণে ড্ৰাই মছলাৰ কাৰণে মই ইয়াত শুকান জলকীয়া, গোটা ধনিয়া আৰু জিৰা লৈছোঁ। এইখিনি মই 10 মিনিটমান তিয়াই থ'ম, তাৰপিছত মই গ্ৰাইণ্ডাৰত মিহিকৈ পিচি ল'ম। আৰু এইখিনি মই বেলেগকৈ গৰম মছলাখিনি পিচি ল'ম শেষত দিবৰ কাৰণে। আৰু মই ইয়াত হাঁহৰ মাংস লৈছোঁ, 250 গ্ৰাম আছে ইয়াত, 250 গ্ৰাম, আৰু কোমোৰা প্ৰায় আধা কেজি লৈছোঁ। বন্ধুসকল, প্ৰথমত তেল দিলোঁ, মই ইয়াত 50 গ্ৰাম মিঠাতেল দিছোঁ। তেল অলৰেডি গৰম হৈছে, ইয়াত মই প্ৰথমত 3 খিলা তেজপাত দি দিম। এতিয়া মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি মই ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াত আধা চামুচমান চেনি দিম। আৰু এই গুলি থোৱা মছলাখিনি, ইয়াত জিৰা, ধনিয়া আৰু শুকান জলকীয়াখিনি যিখিনি মই পিচি লৈছিলোঁ, সেইখিনি ইয়াত এতিয়া দি দিম। ইয়াত মই এতিয়া 1 টিস্পুন হালধি দি দিম আৰু নিমখ সোৱাদ অনুসৰি। নিমখ আপুনি শেষতো দিব পাৰে, মাংসখিনি দিয়াৰ পিছতো দিব পাৰে, নহ'লে আন্দাজ নাপাবও পাৰে। সেইকাৰণে আপুনি আন্দাজমতে নিমখখিনি দি ল'ব। ভালকৈ মছলাখিনি আপুনি ভাজি ল'ব যেতিয়ালৈকে ইয়াৰ গোটেই পানীখিনি শুকাই নাযায়। এতিয়া আপুনি দেখিছে ইয়াত তেলখিনি ছেপাৰেট হৈ গৈছে, মানে মছলাখিনি ভজা গৈছে। ইয়াত এতিয়া মই আদা নহৰুখিনি দি দিম। আদা নহৰু যিখিনি মই পেষ্ট কৰি লৈছিলোঁ, সেইখিনি ইয়াত দি দিম। মছলাখিনি ইয়াত মই ৰঙচুৱাভাৱে ভাজি লৈছোঁ, আপুনি দেখিব পাৰিছে। সেইখিনি ভালকৈ শুকাই গৈছে। এতিয়া ইয়াত মই মাংসখিনি এড কৰিম। মাংসখিনি অকণমান মছলাৰ লগত মিক্স কৰি এতিয়া মই কোমোৰাখিনি দি দিম। এতিয়া ভালদৰে মিক্স কৰি ল'ব গোটেইখিনি। মিক্স কৰি লৈ কম জুইত 2-3 মিনিটৰ কাৰণে ঢাকি থৈ দিব। প্ৰায় 2 মিনিটমান ঢাকি লোৱাৰ পিছত এতিয়া মই এইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। অকণমান দেৰি পিছে 2 মিনিট পিছে আপোনালোকে ঢাকি থাকিব আৰু নৰমাকৈ লৰাই থাকিব, যাতে ইয়াৰ মাংসৰ পৰা তেল আৰু যিখিনি পানী আছে সেইখিনি ওলাই মাংসখিনি ভালদৰে সিজি যায়। মই আকৌ 2 মিনিটমান পিছত আকৌ এবাৰ চাওঁ। আপুনি দেখিছে, আপোনালোকে এনেকৈ 2 মিনিটমান পিছে মাংসখিনি ভাজি থাকিব। প্ৰায় 3বাৰমান এনেকৈ কৰিব, ঢাকিব, তাৰপিছত 2 মিনিট পিছত আকৌ লৰাই দিব। এনেকৈ মাংসখিনি সিজালে বৰ সোৱাদ হয়। মাংসখিনি ভজা হৈ গৈছে। ইয়াত মই এতিয়া 1 গিলাচ পানী দিম। 1 গিলাচ বা 1 কাপ মানে হ'ল 250 মিলিগ্ৰাম। এইখিনি এতিয়া হাই ফ্লেমত উতলিব দিব। মোৰ মাংসখিনি অলমষ্ট সিজি গৈছে, জোলো শুকাই গৈছে। ইয়াত মই এতিয়া পিচি থোৱা গৰম মছলাখিনি এড কৰি দিম। গৰম মছলাৰ সৈতে মই 3টা জলকীয়া দিম। এইকেইটা ঘৰুৱা জলকীয়া হয়। এইকেইটা দেখাত বগা, কিন্তু এইকেইটা অত্যন্ত জ্বলা। তো সাৱধানে আপোনালোকে দিব আৰু ভালদৰে মিক্স কৰি ল'ব।
তো বন্ধুসকল, গৰম মছলা দিয়াৰ পিছত মই প্ৰায় 2 মিনিটমান উতলাই মাংসখিনি ৰেডি হৈছে। মাংসখিনি ভালদৰে সিজি গৈছে, আপুনি চাব পাৰে। ইয়াত মই আপোনাক দুটামান টিপ দিওঁ, যেনে আপোনালোকে যদি হাঁহৰ মাংস বনায় তেনেহ'লে খৰিৰ জুই ইউজ কৰিব আৰু লোহাৰ কেৰাহী ইউজ কৰিব। 2 নম্বৰতে ইয়াত মই জ্বলা বহুত দিছোঁ, কাৰণ মই জ্বলা খাওঁ, মই মোৰ মতে দিছোঁ। সদায় মই বাকীখিনি ভিডিঅ'টো কৈ থোৱা আছে যে জ্বলা আৰু নিমখ এই দুটা বস্তু সদায় আপোনালোকে আপোনালোকৰ মতেহে দিব। 3 নম্বৰতে ইয়াত যোনটো মই কোমোৰা ইউজ কৰিছোঁ, এইটো টেঙা কোমোৰা হয়। আপোনালোকে জহা কোমোৰা ইউজ কৰিব পাৰে, আৰু যদি জহা কোমোৰা ইউজ কৰে তেতিয়া পাৰিলে আপুনি এই নৰ্মেল টেঙা কোমোৰাও অকণমান ইউজ কৰিব, তেতিয়া সোৱাদ ধুনীয়া হয়। আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। মোৰ বাকীখিনি ভিডিঅ'ও আছে, আপোনালোকে গৈ চাব পাৰে। ভাল ভাল ভিডিঅ' দিয়া আছে অসমীয়া সুখাদ্যৰ। যদি কিবা কিউৰি থাকে বা আপোনালোকৰ যদি কিবা কমেণ্টছ থাকে তেনেহ'লে প্লিজ কমেণ্টছ দিব।